নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পাম টিভি পডকাষ্ট আৰু মই VG মেঘাই আজিৰ আইনাৰ এই খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও এটা বিশেষ বিষয় লৈ আহিছোঁ আৰু আইনাৰ আজিৰ প্ৰতিবিম্ব কোন, কাৰ সৈতে আমি কথা পাতিম, আপোনালোকৰ পৰিচিত সেইগৰাকী। আহকচোন, পুনৰ স্বাগতম জনাইছোঁ ঋষিকেশ দা। বহুত ধন্যবাদ। লগতে মই পাম টিভিৰ সকলো দৰ্শকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ পাম টিভিক আঁকোৱালি লোৱাৰ বাবে, আৰু লগতে তেনেকুৱা ধৰণৰ বিশেষ ধৰণৰ বিষয়বস্তুৰ ওপৰত আমি কথা পাতি যাম। বিষয়বস্তু যিটো আজি কথা পাতিম, কিন্তু তুমি যিটো গহীন দিছা বিষয়বস্তু বুলি, কথাটোৱে পেৰেণ্টছৰ ওপৰত কথা পাতিম বুলি তুমি আৰু ইমান গহীন দিব নালাগে আটাইতকৈ নহয়। ভয় লগা আজিকালিৰ যুগত আটাইতকৈ ভয় লগা কথাটো সেইটোৱে, আইডিয়েল পেৰেণ্টিং নোহোৱাৰ কাৰণে সমাজখনত যিটো অৱস্থা হৈছে। আৰু আমি কেতিয়াবা কি হয় মেঘা, তুমি আচৰিত হ'বা, দুখ লাগিব। এটা ধৰা বাচ্ছা লৈ আহিল, বিভিন্ন সমস্যা মাক দেউতাকে আমাক কয়। সমস্যাখিনি আমি চালি জাৰি চোৱাৰ পাছত এটা সময়ত আমি এইটো দেখোঁ যে নহয়, বাচ্ছাটোতকৈ দেখোন মাক দেউতাকৰ কাউন্সেলিঙৰহে বেছি প্ৰয়োজন হয়। কিন্তু দুখ লাগে এটা কথাত যে সেই বাচ্ছাটো নিৰ্বোধ আছিলে, সি একো বুজি পোৱা নাছিলে, কিন্তু তাৰ পিছতো মাক দেউতাকৰ কিছুমান হয়তো অজানিত ত্ৰুটিপূৰ্ণ জীৱন ধাৰণৰ শৈলীৰ বাবে বাচ্ছাটোৱে কিছু ভোগ কৰিব লগা হৈছে, আৰু ভৱিষ্যততো তাৰ প্ৰভাৱ থাকি যায়। তেনেকুৱা ধৰণৰ কিছুমান মই উদাহৰণ দিম। নিশ্চয়। আচলতে এয়া ঋষিকেশ ভৰদ্বাজ, আৰু ইতিমধ্যে ঋষিকেশ দাৰ সৈতে আমি বিশেষ বিষয়ত কথা পাতিছোঁৱেই, আৰু আজি যিটো বিষয়ত কথা পাতিব বিচাৰিছোঁ আইডিয়েল পেৰেণ্টিং, সেইটোৰ ওপৰত। তাৰ লগে লগে আচলতে মাদক দ্ৰব্য আৰু সম্পৰ্ক, প্ৰথমতে সেইটো পাতি লওঁ। বৰ ইণ্টাৰেষ্টিং। সেইদিনা মই কৈ থৈ গৈছিলোঁ, তুমি কৈছিলোঁ যে মাদক দ্ৰব্য আৰু সম্পৰ্কৰ লগতো অকণমান এটা ৰিলেশ্যনশ্বিপ আছে। সেইটো হয় কি, মাদক দ্ৰব্যটো সেৱন কৰাৰ ক্ষেত্ৰত আমি ৰিচেণ্টলি এটা ছাৰ্ভে কৰিছিলোঁ। আমাৰ 102 আছিলে আমাৰ ৰেছপণ্ডেণ্ট। তাৰ ভিতৰত 50গৰাকী ছোৱালী আৰু বাকী 50 আছিলে ল'ৰা প্ৰায় আটাইখিনি ৰেছপণ্ড কৰিছে। আৰু ছোৱালীৰ আটাইতকৈ ডাঙৰ কথা যে 38 যি ৰেছপণ্ডেণ্ট আমি পাইছিলোঁ, তেওঁলোকে এটা কথা কৈছিল যে আমি যদি ড্ৰিংক ল'ব লাগে, বা আমি যদি হেচ বা যিটো আমি আজিকালি সততে পোৱা যায় জইণ্ট ভাং, তো সেইটো এনজয় কৰিব হ'লে আমি ল'ৰা পাৰ্টনাৰজন থাকিলে আমি বেছি কনফিডেণ্ট ফিল কৰোঁ। আচ্ছা। কাৰণ হয়তো পাব্লিকলি তেওঁলোকে ইউজ কৰিব, মানে পাব্লিক প্লেছত হয়তো ইউজ কৰিব বিচাৰে। পাব্লিক প্লেচ মানে মই এইটো কোৱা নাই যে কোনোবা পথাৰত বা কোনোবা ৰাস্তাত, কিন্তু এটা পাবত হওক বা এটা বাৰত হওক বা কোনোবা বিশেষ তেনেকুৱা স্থানত হওক, যিটো স্থানত তেওঁলোকে ইউজ কৰিবলৈ ভাল পায়, তেতিয়া তেওঁলোকে প্ৰিফাৰ কৰে সাধাৰণতে ল'ৰা পাৰ্টনাৰ। আৰু তাৰ কাৰণ সম্পৰ্কে যেতিয়া আমি জানিব বিচাৰিছিলোঁ, তেতিয়া তেওঁলোকে 3টা কাৰণ মোক ক'লে। আৰু সেই 3টা কাৰণ কোনো আশ্চৰ্য হ'বলগীয়া কাৰণ নহয়। প্ৰথম কথা হ'ল তেওঁলোকে ছিকিউৰ্ড ফিল কৰে, যে কিবা যদি উল্টা পুল্টা হয় বা মোৰ যদি বেছি ধৰি যায়, তেতিয়া ল'ৰাজনে এটলিষ্ট মোক নি ঘৰ পহুচাই দিব বা মোক হোষ্টেল পোৱাই দিব, আৰু নহ'লে বা মই য'ত আছোঁ তাত মোক এয়া কৰিব। 2 নম্বৰ ঘটনাটো হ'ল কি, কিবা কাৰণত যদি মই কিবা ওলট পালট বকো বা কিবা যদি তেনেকুৱা ধৰণৰ আচৰণ কৰোঁ, তেতিয়াহ'লে ল'ৰাজনে মোক কি কৰিব, ছেফটি দিব পাৰিব। মোক এটলিষ্ট বেলেগৰ হাতৰ পৰাও কি কৰিব পাৰিব, তেওঁ উদ্ধাৰ কৰিব পাৰিব, মোক সুৰক্ষা প্ৰদান কৰিব পাৰিব। সেইটো এটা কথা। আৰু 3 নম্বৰ বস্তুটো আছিল যে পইচা পাতিৰ ক্ষেত্ৰত সাধাৰণতে ল'ৰাখিনিয়ে অলপমান আগভাগ ভূমিকাটো লয়। নিচাজাতীয় দ্ৰব্যৰ ক্ষেত্ৰত, দোকানৰ পৰা কিনি অনাৰ ক্ষেত্ৰতে হওক বা বস্তুটো যোগাৰ কৰাৰ ক্ষেত্ৰতে হওক, বা বস্তুটো খোৱাৰ লগে লগে তাৰ লগত আৰু আনুষংগিক কিবা কিবি লাগে, সেইবোৰ বস্তু যোগাৰ কৰাৰ ক্ষেত্ৰত ল'ৰাজনে আগভাগ লয়। এতিয়া ঘটনাটো হৈছে কি মেঘা, মই এইটো কথা ক'ব বিচাৰিছোঁ যে ছোৱালীসকলে ল'ৰাক প্ৰিফাৰ কৰাৰ অন্তৰালত যে অকল এই 3টা কথাই নিহিত হৈ আছে, এই কথাটো নহয়। নিহিত হৈ আছে এই কথাটো আমি মানি লৈছোঁ, কিন্তু লগে লগে তেওঁলোকৰ মাজত এটা ৰিলেশ্যনশ্বিপো কেতিয়াবা ডেভেলপ কৰে। আৰু কেতিয়া কৰে, যেতিয়া সেই ছোৱালীগৰাকী বা সেই ল'ৰাজন, পাৰ্টিকুলাৰ ল'ৰাজন যদি কিবা কাৰণত নিচাজাতীয় দ্ৰব্যৰ প্ৰতি যদি আসক্ত হয়, আসক্ত হৈ যোৱাৰ লগে লগে কি কৰে, তেওঁলোকৰ অপজিট ছেক্সৰ মানুহৰ লগত বহি, তাত কোনো বায়'লজিকেল ফিলিংছ আছে নাই মই ক'বলৈ যোৱা নাই দেই, এইটো এটা হয়তো এটা মানসিক এটা টান ক'ৰবাত থাকে, বা এটা এনভাইৰনমেণ্টেল ফেক্টৰ বুলিও তুমি ভাবিব পাৰা, যিটোত অপজিট ছেক্সৰ মানুহগৰাকীৰ লগত বহি বা মানুহজনৰ লগত বহি তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰিবলৈ ভাল পায়। এইটো নতুন ট্ৰেণ্ড। প্ৰথমতে ময়ো জনা নাছিলোঁ, এইটো মোৰ কাৰণে একেবাৰে নতুন আছিলে।
আচ্ছা প্ৰথমতে আমি ভাবিছিলোঁ যে ল'ৰাৰ লগত হয়তো ছোৱালীয়ে ক'ৰবাত যদি মেছত আছে বা কোনোবা হোষ্টেলত আছে, কোনোবা পেইং গেষ্ট হৈ আছে বা কোনোবা ঘৰতে হওক, ঘৰত মাক দেউতাক নথকাৰ সুযোগ লৈ তেওঁলোকে হয়তো কেতিয়াবা অকণমান মাদক দ্ৰব্য ইউজ কৰে। সেইটো এটা ট্ৰেণ্ড চলি আছে, সেইটো মই জানো, কাৰণ আমি বিভিন্ন ধৰণৰ তেনে মানুহ লগ পায়েই থাকোঁ। কিন্তু এই যিটো ট্ৰেণ্ড মানে সাধাৰণতে অপজিট ছেক্সৰ হয় বয়ফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ ফ্ৰেণ্ডছসকল আটাইবোৰে আহি একেলগে পাৰ্টি কৰা বা তেনেকুৱা ধৰণৰ এটা বস্তু এতিয়া গা কৰি উঠিছে। বিশেষকৈ যিবোৰ নগৰ, সৰু নগৰ বা মহানগৰ অঞ্চলত এই বস্তুটো গা কৰি উঠিছে। মই এইটোত ভাল বেয়া মই একো ক'বলৈ নাযাওঁ, কাৰণ ট্ৰেণ্ড ইজ ট্ৰেণ্ড, আৰু ট্ৰেণ্ডটোক আমি চেঞ্জ কৰোঁ বুলি কৰিব নোৱাৰোঁ। আৰু ভাল বেয়া আমি তেতিয়া ক'ব পাৰিম যেতিয়া তাৰ কিবা নহয় কিবা এটা ৰিজাল্ট আহিব, আৰু সেইটো ৰিজাল্ট আহিবৰ কাৰণে কিছু টাইম লাগে। গতিকে আমি এতিয়াও ৱেট এণ্ড চি যিটো আমাৰ সময়, সেই ৱেট এণ্ড চি সময়টোৰ মাজতে আমি আবদ্ধ হৈ আছোঁ। নিশ্চয়। আচলতে তুমি এইখিনি কথা কওঁতে মই আন এটা কথা, মানে আমি যিটো আইডিয়েল পেৰেণ্টৰ কথা কৈছোঁ, আইডিয়েল পেৰেণ্টিঙৰ কথা কৈছোঁ, সেইটো বিষয় মই টানি আনিব বিচাৰিছোঁ। ঋষিকেশ যে আচলতে আমি যদি আইডিয়েল পেৰেণ্টৰ কথা কওঁ বা সেই পেৰেণ্টিং যিটো, বহু ক্ষেত্ৰত কিন্তু বহুত সন্তান, বহুত এনেকুৱা যুৱক যুৱতী তেওঁলোকৰ ঘৰখনত হয়তো পিতৃ মাতৃক তেনেকুৱা এটা পৰিৱেশত দেখে, যাৰ কাৰণে কেতিয়াবা তেওঁলোকে হয়তো সেইটো বস্তু তেওঁলোকৰ গ্ৰহণযোগ্য নহয়, তেওঁলোকে ভাল নাপায় তেনেকুৱা ধৰণৰ যে পিতৃ মাতৃয়ে মাদক দ্ৰব্য সেৱন কৰাটো, সেয়া তোমাৰ মদ্যপানেই হওক বা অন্য ধৰণৰ, আৰু সেইটোৱে কেতিয়াবা হয়তো জেদত ল'বলৈ গৈ তেওঁলোকে তেনেকুৱা ধৰণৰ কামো কৰে, বা কেতিয়াবা হতাশা নিৰাশা, মোৰ মানো কিয় এনেকুৱা। কাৰণ আজিকালি মহিলাসকলেও যথেষ্ট, আৰু এটা সমীক্ষা মতেতো পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি মাদক দ্ৰব্য সেৱনৰ ক্ষেত্ৰত। আৰু এতিয়াতো তোমাৰ যদি মই কওঁ ধূমপান বা আমাৰ স্মকিং, সেইটোতো যুৱতীসকল, মহিলাসকল যথেষ্ট দেখা যায়। কেতিয়াবা আচলতে সন্তানসকলে সেইটো নিবিচাৰে, বিশেষকৈ পুত্ৰ সন্তান যদি থাকে, পুতেকসকলে কিন্তু, ল'ৰা মানুহে কিন্তু তেওঁৰ বিশেষকৈ মাতৃগৰাকীয়ে তেনেকুৱা ধৰণৰ মদ্যপান কৰা হওক বা ধূমপান কৰা হওক বা স্মকিং কৰা হওক, সেইটো সহজভাৱে ল'ব নোৱাৰে, যাৰ পৰিণতিত তেওঁলোকেও তেনেকুৱা ধৰণৰ এটা পথ বাছি লয়। মই তোমাক এইখিনিতে অকণমান এটা ষ্টেটিষ্টিক্স দিম। এইটো ষ্টেটিষ্টিক্স যদি ভালকৈ ভাবি চোৱা যায় তুমি বুজি পাবা বঢ়িয়াকৈ। ছাপ'জ ল'ৰা ছোৱালীহালৰ বয়স 18 পৰা 25 বছৰৰ ভিতৰত। আচ্ছা, তেতিয়াহ'লে মাক বাপেকৰ বয়স কিমান হ'ব? অ'কে, তুমি 25 আৰু 30 তুমি প্লাছ কৰি দিয়া, ঠিক আছে। অৰ্থাৎ মাক বাপেকৰ বয়স 45ৰ পৰা 55ৰ ভিতৰত হয়। চ' এই যে 45ৰ পৰা 55ৰ ভিতৰৰ যিখিনি পেৰেণ্টছ আছে, তেওঁলোকে কি ফ'ল' কৰি চলি আছে, তেওঁলোকে কেনেকুৱা লাইফষ্টাইল যাপন কৰে, তেওঁলোকে কেনেকুৱা ধৰণৰ এটা সময়ৰ মাজেৰে গৈ আছে, সেইটো চোৱাটো দৰকাৰ। আৰু তেওঁলোকক এতিয়া ডেকা বুলি ক'ব নোৱাৰি, বুঢ়া বুলিও ক'ব নোৱাৰি, ঠিক আছে। তেওঁলোক আদহীয়া, আৰু আদহীয়া বয়সত ইউজুৱেলি মানুহে সকলো ধৰণৰ বস্তু এনজয় কৰি ল'ব বিচাৰে, ঠিক আছে। আৰু পৰম্পৰাগতভাৱে যিখিনি চলি আছেতো চলি আছে, কিন্তু নতুনকৈ এচাম মানুহে অকণমান চহৰীয়া মনোবৃত্তি লৈয়ে হওক বা অকণমান নগৰীয়া ভাৱধাৰাৰ সৃষ্টি হোৱাৰ বাবে হওক, তেওঁলোকে আজিকালি নিচাজাতীয় দ্ৰব্যৰ ভিতৰত বিশেষকৈ ড্ৰিংকছটোক তেওঁলোকে যেন ঘৰতে আদৰি লৈছে। নহয় চোৱা ঋষিকেশ, পৰম্পৰাগত বুলি ক'লে কোনখিনি মানুহৰ সেইটো পৰম্পৰাগতটো বেলেগ কথা, জনজাতি, বিভিন্ন জনগোষ্ঠী, তেওঁলোকৰ এটা পৰম্পৰা আছে, সেইটো বেলেগ কথা, কাৰণ তেওঁলোক জন্মগতভাৱেই তেওঁলোকৰ সেই পৰিৱেশটো দেখি আহিছে। চহৰীয়া আৰু নগৰীয়া শব্দ দুটা মই ব্যৱহাৰ কৰিছোঁ। তো পৰম্পৰাগত বস্তুবোৰ আমাৰ গাঁৱে ভূঞে এইবোৰ জেগাত আমাৰ প্ৰচলিত আছে। বিহু পূজা বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত তেওঁলোকে গ্ৰহণ কৰে, কেতিয়াবা ধৰ্মীয় কাৰণত গ্ৰহণ কৰে, ধৰ্মীয় অনুষ্ঠানত, মানে এইবোৰ কিছুমান বেলেগ বেলেগ কালচাৰ আছে তেওঁলোকৰ। কিন্তু তাৰ মানে বাহিৰত এই বস্তুটোক কোনেও একো ক'বলৈ নাযায়, তাৰ বাহিৰত এইটো বস্তু আমাৰ যিটো নগৰীয়া সভ্যতা, সেই নগৰীয়া সভ্যতাত এই বস্তুটো সোমাই পৰিছে। আৰু সেইটোক আমি সেই বস্তুটো দেখি দেখি যেতিয়া ল'ৰা ছোৱালী ইনফ্লুৱেঞ্চ হয় বা আকৌ তেনেধৰণৰ বস্তু এটাই যেতিয়া তেনেকুৱা ধৰণৰ মাদক দ্ৰব্য গ্ৰহণ কৰাৰ কাৰণে আচলতে এটা উৎসাহ পায়, তেতিয়া আমি সেইটোক পেৰেণ্টেল এবিউজাৰ বুলি কওঁ। অৰ্থাৎ পেৰেণ্টছৰ পৰা যিটো বস্তু তেওঁলোকে এডাপ্ট কৰে। আৰু এতিয়া ঘটনাটো হৈছে কি, যেতিয়া তেওঁলোকে কৰে তেতিয়া মাক দেউতাকেও ক'বলৈ এটা ৰাস্তা নাথাকে যে তুমি কিয় এইটো কৰিছা, এইটো বেয়া বস্তু। কাৰণ সন্তানে ওলোটাই ক'ব তেওঁলোকৰ ল'ৰা ছোৱালী, তোমালোকেওতো। এতিয়া যদি আমাৰ বয়সলৈ চাওঁ, আমাৰ বয়সতো আমি সেইবোৰ বস্তু দেখিছিলোঁ, কিন্তু আমি দেখি আহিছোঁ, কিন্তু আমি যেতিয়া আমাৰ আগৰ চোৱাত যদি আমি দেখোঁ, তেতিয়া সেই সময়ত সেই বস্তুবোৰ আমাৰ
ঠাইবোৰত আমি যিবোৰ ঠাইৰ পৰা আহিছোঁ তাত ইমান তেনেকুৱা ধৰণৰ প্ৰচলিত নাছিলে বা প্ৰচলিত তেতিয়া তাক থাকিলেও এটা অপেন নাছিলে আৰু সামাজিকভাৱে কিবা নীতিবিৰুদ্ধ কথা হিচাপে তাক গ্ৰাহ্য কৰা হৈছিলে আমিও সেইধৰণে ভাবি লৈছিলোঁ কথাবোৰ মই তাক ভাল বেয়া বুলি একো ক'বলৈ নাযাওঁ ঠিক আছে কিন্তু ঘটনাটো হৈছে কি আমি কোন দিশে এইটো এটা ডাঙৰ কথা আহি পৰে কাৰণ যিহেতু আমি এটা বস্তু জানো যে যিকোনো মাদক দ্ৰব্যই চাইক'এক্টিভ ছাবষ্টেঞ্চ এবিউজ কৰাৰ লগে লগে বা ইউজ কৰাৰ লগে লগে মানুহজনৰ যিটো মানসিকতা সেই মানসিকতাটোৰ যথেষ্ট পৰিৱৰ্তন ঘটে তেওঁৰ ব্যৱহাৰত বা তেওঁৰ কাম কাজ তেওঁৰ যিটো দৈনন্দিন ৰুটিন এই আটাইবোৰ বস্তুৰ ওপৰতে তাৰ প্ৰভাৱ পৰা আৰম্ভ হয় ঠিক আছে আৰু এই প্ৰভাৱবোৰ যেতিয়া পৰা আৰম্ভ হয় তেতিয়া তেওঁ লাহে লাহে তেওঁৰ গোটেই দিনপঞ্জীখন সলনি হৈ যায় আৰু সলনি হৈ যোৱাৰ ফলত তাৰ প্ৰভাৱ ল'ৰা ছোৱালীৰ ওপৰতো পৰে ঠিক আছে আৰু সেইধৰণে ল'ৰা ছোৱালীয়েও সেই ধৰণৰ দিনপঞ্জীৰ লগত নিজক মিলাব লগা হয় তেওঁলোকৰ কেতিয়াবা বায়'লজিকেল ক্লকটোৱে হয়তো চেঞ্জ হৈ যায় ঠিক আছে আৰু চেঞ্জ হোৱাৰ ফলত কি হয় তেওঁলোকৰ পঢ়া শুনা তেওঁলোকৰ কেৰিয়াৰ সকলোতে তাৰ প্ৰভাৱ পৰে তাৰ ভিতৰতে কিছুমান ল'ৰা ছোৱালীয়ে গোটেই বস্তুটোক হয়তো একচেপ্ট কৰিবও জানে বা কৰি লয় কিন্তু কৰি ল'লেও তাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ যে নাথাকে সেইটো একেবাৰে নুই কৰিব নোৱাৰি কাৰণ মই এতিয়ালৈকে তেনেকুৱা ধৰণৰ যিমানবোৰ মই কেছ পাইছোঁ যিমানবোৰ মই তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী লগ পাইছোঁ তেওঁলোকৰ যদি আমি হিষ্ট্ৰীবোৰ ভালকৈ চাওঁ কেছ ষ্টাডিবোৰ যদি ভালকৈ চাওঁ তেতিয়াহ'লে দেখা যায় যে তেওঁলোকে সৰুতে যিটো আউট অফ কিউৰিঅচিটি দেউতাই এইটো খায় মায়ে এইটো খায় দেউতাইও এইটো টেষ্ট কৰে বৰ দেখোন আনন্দ কৰে আমি নোৱাৰোঁকৈ ময়ো অকণমান টেষ্ট কৰি চাওঁ তেনেকুৱা ধৰণৰ এটা মনোবৃত্তি আহে আৰু সেইবোৰ কথাই গৈ কেতিয়াবা লগৰ ল'ৰা ছোৱালীৰ লগতো পতা হয় আৰু লগৰ ল'ৰা ছোৱালীৰ লগত পাতিলে তেতিয়া তাতে যদি কোনোবা অকণমান উৎসাহ দিয়া ধৰণৰ কোনোবা এজন লগৰ পায় তেতিয়াহ'লে সেইটো কি কৰে এক্সপেৰিমেণ্ট কৰি চোৱাৰ এটা মানসিকতা আহি যায় ভয়ে হ'লেও তাক এক্সপেৰিমেণ্ট কৰে আৰু এক্সপেৰিমেণ্ট কৰি লাহে লাহে এটা অভ্যাসত পৰিণত হয় যোৱাকালি মই তেনেকুৱা ধৰণৰ দেখিলোঁ যে যোৱাকালি তিনিটা ল'ৰা ছোৱালী সিহঁতে হাতত এটা গ্লাছ লৈ এটা জুপুৰিৰ পৰা ওলাই আহিছে এটা 3টা প্লাষ্টিকৰ গ্লাছ লৈ এটা জুপুৰিৰ পৰা ওলাই আহিছে তো মই লাহে লাহে লক্ষ্য কৰিলোঁ ইহঁতে যায় কোনপিনে তাৰপিছত মই দেখিলোঁ সিহঁত তিনিটাই গৈ ওচৰৰে আৰু এঘৰত সোমাইছে তুমিতো জানা মই ক'ত থাকোঁ ময়ো খুব লাহে লাহে অকণমান এন্ধাৰ আছিল মই সিহঁতৰ পিছে গ'লোঁ গৈ দেখিলোঁ যে সিহঁতে এটা পাৰ্টিকুলাৰ ঘৰত সোমাইছে সিহঁতৰ বেক চাইডৰ ঘৰ এটাত সোমাইছে আৰু তাৰপাছত ভিতৰত বহুত হাঁহি খিকিন্দালি কিন্তু খুব মানে সৰুকৈ হাঁহি খিকিন্দালি আৰু অলপ পাছত সিহঁত তিনিটা ওলাই আহিছে তাৰপিছত মই দেখিছোঁ যে যিকেইটা ল'ৰা ছোৱালী সোমাই গৈছিল খুব মানে ষ্ট্ৰংলি সোমাই গৈছিলে সিহঁতৰ অকণমান যেন লৰক ফৰক পৰিকেইটা তেতিয়া মই গম পালোঁ যে সিহঁতে ভিতৰত গৈ আচলতে কি কৰিব পাৰে ইমিডিয়েটলি মোৰ ইচ্ছা গ'ল যে মই গোটেই বস্তুটো এবাৰ চাওঁ তো ওচৰৰে মই ল'ৰা এজনক মাতি মই সুধিলোঁ যে এই ল'ৰা ছোৱালীকেইটা ক'ত থাকে বোলে তাতে থাকে আৰু এই ঘৰটোত কি হয় বোলে তেওঁলোকৰ ঘৰত এই বস্তুটো বনায় আচ্ছা ঠিক আছে তেওঁলোকে গোটেই বস্তুখিনি তাত ষ্ট'ৰ কৰে কিয় সুধিলে আপুনি বোলে নাই এনেই সুধিলোঁ কিবা এটা গুণ পাই আছোঁ সেইকাৰণে সুধিলোঁ এতিয়া ঘটনাটো হ'ল কি এনেকুৱা ধৰণৰ যদি ইমান কম বয়সত ল'ৰা ছোৱালীকেইটাৰ বয়স খুব বেছিতে 10 পৰা 12 বছৰ বয়স হ'ব তেনেকুৱা ধৰণৰ বয়সত যদি সিহঁতে প্লাষ্টিকৰ গ্লাছ লৈ প্লাষ্টিকৰ গ্লাছ লৈ ওলাই গৈ যদি তেনেধৰণৰ বস্তু সেৱন কৰাৰ যদি তেওঁলোকে ফুৰ্তিৰ কাৰণে হওক বা মানসিকতা যদি ডেভেলপ কৰিছে আগলৈ কি হ'বগৈ পাৰে দুখ লগা কথা আছে 10-12 বছৰীয়া ল'ৰাই এনেদৰে যদি হাতত প্লাষ্টিকৰ গ্লাছত তেনেকুৱা ধৰণৰ বস্তু এতিয়া মই এইখন মঞ্চৰ পৰাই সেইকাৰণে আমাৰ সন্মানীয় যিসকল দৰ্শক আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ তেওঁলোকে পেৰেণ্টিঙৰ ক্ষেত্ৰত যাতে যথেষ্ট সাৱধান হয় কেইটামান ক্ষেত্ৰত তেওঁলোকে সাৱধান হোৱা খুব দৰকাৰ এটা সাৱধানতা হ'ল যে তেওঁলোকে কোনো ধৰণৰ মাদক দ্ৰব্যজাতীয় বস্তু ঘৰখনত যদি কিবা কাৰণত তেওঁলোকে নিতান্ত নহ'লেই নহয় আৰু ইতিমধ্যে সেইটো গা কৰি উঠিছে তেওঁলোকে হয়তো একেদিনতে তেওঁলোকে নোহোৱা কৰি দিব নোৱাৰিব কিন্তু লাহে লাহে সেইবোৰৰ প্ৰসাৰ বা ব্যৱহাৰটো যাতে তেওঁলোকে কমাই আনে আৰু কমাই পাৰে যদি এটা সময়ত যাতে নাইকিয়া কৰে 1 নম্বৰ 2 নম্বৰ কথা ল'ৰা ছোৱালীৰ আগত যিবোৰ মেটেৰিয়েলিষ্টিক কথা আছে টকা পইচা হাবি চাবি লেনদেন এনেকুৱা ধৰণৰ কথাবোৰ ল'ৰা ছোৱালীৰ সন্মুখত সাধাৰণতে পাতিব নালাগে সেইবোৰে বহুত ষ্ট্ৰেছ আৰু এনজাইটিৰ সৃষ্টি কৰে আৰু ল'ৰা ছোৱালীবোৰেও তেতিয়া অকল এটা মেটেৰিয়েলিষ্টিক লাইফষ্টাইল বা এটা মেটেৰিয়েলিষ্টিক ধ্যান ধাৰণাৰে উদ্বুদ্ধ হয় আৰু তেওঁলোক তেনেকৈ ডাঙৰ হ'বলৈ ধৰে
কিমান আছে কিমান নাই, মোৰ ইমান টকা আছে, মোৰ ইমান টকা নাই, আমাৰ অমুক নাই, তমুক নাই, তমুক নাই, আমাৰ ইমান আছে সিমান আছে, এনেধৰণৰ কথাবোৰ ল'ৰা ছোৱালীৰ আগত আচলতে পাতিব নালাগে। আৰু থাৰ্ড কথাটো হ'ল কি, হাজবেণ্ড ৱাইফৰ মাজত বা পতি পত্নীৰ মাজত হয়তো বা পৰিয়ালৰ আন যিবোৰ মানুহ আছে তেওঁলোকৰ মাজত কেতিয়াবা অকণমান বাকবিতণ্ডা হোৱা দেখা যায়। আৰু সেইটো এটা স্বাভাৱিক কথা, প্ৰাকৃতিক আৰু স্বাভাৱিক কথা। সেইটো হয়, কেতিয়াবা মতানৈক্য হয়, মতানৈক্য হোৱাৰ ফলত বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কথা বতৰা হয়। কিন্তু ঘটনাটো হ'ল কি, এই কথাত ঘৰখনৰ প্ৰত্যেকজন মানুহ, বিশেষকৈ পেৰেণ্টছ, সাৱধান হোৱাটো খুব দৰকাৰ। সেইবোৰৰ যিটো প্ৰতিফলন, সেইবোৰৰ প্ৰতিফলনটো যাতে ল'ৰা ছোৱালীৰ ওপৰত নপৰে। এতিয়া মই এইখিনি কথা যে কৈছোঁ, কিহৰ ওপৰত বেছ কৰি কৈছোঁ, মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ লাষ্ট 1-2 মান্থছৰ ভিতৰত মই কেইবাটাও এনেকুৱা ধৰণৰ সাংঘাতিক কেছ পাইছোঁ, য'ত মাক দেউতাকে মোৰ ওচৰলৈ ল'ৰা ছোৱালী লৈ আহিছে তেওঁলোকৰ কাউন্সেলিঙৰ কাৰণে বা তেওঁলোকক চাইক'থেৰাপি দিবৰ কাৰণে লৈ আহিছে। আৰু তুমি জানা যে মই বিশেষকৈ বাচ্ছাৰ চাইক'থেৰাপিটো মই যথেষ্ট বেছি কৰোঁ আৰু তেওঁলোকে বিচাৰে। তো বাচ্ছাকেইটাৰ লগত যেতিয়া মই কথা হ'লোঁ বা সিহঁতৰ লগত যেতিয়া মই খুব ইণ্টেন্স ৱেত মই যেতিয়া কথা হোৱা আৰম্ভ কৰিলোঁ, তেতিয়া লাহে লাহে গম মই পাবলৈ ধৰিলোঁ যে সিহঁতৰ আচলতে য'ত প্ৰব্লেম এৰিয়াটো হ'ল কি, তেওঁলোকৰ ডিষ্টাৰ্বেঞ্চটো কোনখিনি, মাক দেউতাকৰ যিটো ৰিলেশ্যনশ্বিপ প্লাছ ঘৰখনত হৈ থকা কিছুমান অপ্ৰাসংগিক যিটো মানে কি বুলি ক'ম, ঘটনা বা তেনেকুৱা ধৰণৰ কিছুমান ডিষ্টাৰ্ব ছিটুৱেশ্যন, আৰু একেবাৰে সময় নিদিয়াটো। মাক দেউতাক হয়তো খুব ব্যস্ত, তেওঁলোকৰ বাবে সময়ৰ অভাৱ, ল'ৰা ছোৱালী কি কৰি আছে তেওঁলোকে গম নাপায়, মোবাইল এটা দিছে, মোবাইলটো চাই হয়তো দিনটো কটাই দিছে, স্ক্ৰীণ টাইম বাঢ়ি গৈ আছে, তেওঁলোকে বেলেগ বেলেগ ধৰণৰ জানিব নলগীয়া কথাও তেওঁলোকে জানি গৈ আছে। আৰু সেইবোৰৰ ফলত কি হয়, লাহে লাহে ল'ৰা ছোৱালীৰ মানসিকতাৰ যথেষ্ট পৰিৱৰ্তন হয়, কিন্তু নিগেটিভ ৱেত। এনেকুৱাও মই এটা পালোঁ কেছ সেইদিনা, ক্লাছ 8ত ফাৰ্ষ্ট, ক্লাছ 9ত ফাৰ্ষ্ট, ক্লাছ 10 পোৱাৰ লগে লগে যেতিয়া মেট্ৰিক দিয়াৰ সময় আহিল, টেষ্টৰ সময়ত অতিপাত বেয়া নম্বৰ পাই এতিয়া মেট্ৰিক নিদিওঁ কৰি আছিলে। ছোৱালী মানুহ এজনী, সৰু ছোৱালী, মেট্ৰিকেই নিদিয়ে তাই দিব নোৱাৰে। তাৰ মেইন কাৰণটো, তাৰ মেইন যিটো উৎসটো পাছত আমি গম পালোঁ যে মাক দেউতাকৰ মাজত হোৱা অতিপাত বেছি বাক বিতণ্ডা। গধূলি যেতিয়া দেউতাক ঘৰলৈ ঘূৰি আহে, তেতিয়া ছোৱালীজনীয়ে ভয় খায় যে দেউতাক ঘৰ আহি পালে। ৱেৰেজ আমি কি কল্পনা কৰোঁ যে দেউতাক ঘৰলৈ ঘূৰি অহাৰ লগে লগে বাচ্ছাকেইটাই ডিঙিটো লমিব, দেউতাকে কিবা আনিছে নেকি চাব। আমিও চাইছিলোঁ এটা সময়, দেউতাৰ হাতত কিবা আছে নেকি, কেতিয়া আহিব সেই সময়টোলৈ আমি ৰৈ থাকোঁ, আৰু দেউতা আহি যে আমাক চাব, এবাৰ কি কৰিছ, এবাৰ গহীনত হ'লেও সুধিব, সেইখিনিও আমি আশা কৰিছিলোঁ। কিন্তু দুখৰ কথা, এইটো হয়তো মোক পিতৃ মাতৃসকলে বেয়া নাপাব, মই সকলোৰে কথা কোৱা নাই, কিন্তু আজিকালি আমাৰ হয়তো পৃথিৱীখন খুব ব্যস্ত হৈ যোৱাৰ কাৰণে আমি ল'ৰা ছোৱালীক সময় দিব নোৱাৰা হৈ আহিলোঁ। আৰু ইমানেই সময় নিদিয়াত পৰিলোগৈ যে ল'ৰা ছোৱালীয়ে ক'ত কি কেনেকৈ কি কৰি আছে একো ধৰিবই নোৱাৰোঁ, আমি গমেই নাপাওঁ। কিন্তু এটা সময়ত আমি খুব একেবাৰে সচকিত হৈ উঠিছে, মোৰ দেখোন এইটো হৈছে, তেনেকুৱা হৈছে, মোৰ দেখোন বাচ্ছাটো এনেকুৱা হৈছে, তেনেকুৱা হৈছে। আমি কাৰোবাৰ লগত ডিছকাছ কৰিব লাগিল, নহ'লে কিয় এনেকুৱা হৈছে। আৰু তেওঁলোকে এটা কথা বাৰে বাৰে কয়, আমিতো সিহঁতক সকলো দিছোঁ, পঢ়াৰ ৰুম দিছোঁ, ৰুমত AC লগাই দিছোঁ, টিভি দিছোঁ, কি নাই ঘৰখনত, সিহঁতৰ খোৱা বোৱা চব যত্ন লৈ আছোঁ। কিন্তু মই বাৰে বাৰে এটা কথা কৈ আহিম যে তুমি কিমানখিনি কোৱালিটি টাইম দিছা। অৰ্থাৎ মই ঘৰলৈ গৈ পিতৃ হিচাপে বা তুমি মাতৃ হিচাপে ঘৰলৈ গৈ তোমাৰ হাতৰ মোবাইলটো থৈ, তোমাৰ নিজৰ ব্যস্ততাখিনিক আঁতৰাই থৈ তুমি তেওঁলোকৰ লগত কিমান সময় ব্যস্ত হৈছা। যদি সেইটো 1 ঘণ্টাও হয়, সেইটো মই ভাবোঁ 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টা তুমি চব কৰি থাকা, 1 ঘণ্টাও যদি তেওঁলোকক অকণমান সময় দিছা, কোৱালিটি টাইম দিছা, ছাফিচিয়েণ্ট। চ' সেই বস্তুটো লাহে লাহে খুব কমি আহিছে, সেইটো এটা কাৰণ। নেক্সট, বহু ক্ষেত্ৰত আমি ছিংগল পেৰেণ্টিঙৰ কথা পাতোঁ নহয়, ছিংগল পেৰেণ্টিংটো এটা কনচেপ্ট হয় ঠিকেই, কিন্তু আজিকালি এটা বৰ ডাঙৰ ঘটনা হৈছে কি, যে গিৰিয়েক ঘৈণীয়েক একেলগে থকাৰ পিছতো কেতিয়াবা মাকজনীয়ে ছিংগল পেৰেণ্টিঙৰ ৰোলটো প্লে' কৰিব লগা হয়। তাৰ কাৰণটো হ'ল কি, তেওঁৰ গিৰিয়েকৰ বা সন্তানৰ দেউতাকৰ ব্যস্ততা, অতিপাত ব্যস্ততা। গতিকে সেইটো আচলতে উচিত নহয় বুলি মই এইকাৰণে ক'ব বিচাৰোঁ।
সন্তানে সমানে মাক দেউতাক সকলোকে বিচাৰে আৰু সন্তানৰ কাৰণে ৰোল মডেল হ'ল মাক আৰু দেউতাক তো ৰোল মডেল হিচাপে তেওঁলোকৰ কিছু কৰণীয় নিশ্চয় থাকে তো তাৰ কাৰণে এইটো নহয় যে মই মাহত তেওঁলোকক এবাৰ উলিয়াই লৈ গৈছোঁ ডাঙৰ ধাবা এখনত মই খুৱাইছোঁ বা আমি ডাঙৰ মল এখনত লৈ গৈছোঁ মলত গৈ দামী বস্তু কিনি দিছোঁ বা আমি যেতিয়াই চিনেমা চাব বিচাৰিছে 3টা টিকেট আমি কাটি দিছোঁ লগৰ ল'ৰা ছোৱালীৰ লগত চাই গৈছা অকল সেইখিনি যথেষ্ট নহয় মাক দেউতাকৰ ছাপোৰ্ট বুলি কোৱাৰ লগে লগে তেওঁলোকৰ সংগটো ছাপোৰ্ট মানে সংগটো বেছি দৰকাৰ গতিকে এইবোৰ নহ'লে বা এইবোৰ যদি নোহোৱাকৈ ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ জীৱনটোও আচলতে পূৰ্ণ বুলি ক'ব নোৱাৰি নিশ্চয় ঠিক আছে গতিকে সেই বস্তুখিনি খুব দৰকাৰ সেইকাৰণে তুমি আগতেও শুনিছা বা মোৰ আগৰ যিবোৰ সাক্ষাৎকাৰ তুমি লৈছা তাতো মই উনুকিয়াই আহিছোঁ যে আইডিয়েল পেৰেণ্টিঙৰ ওপৰত মই সদায় বহুত জোৰ দি আহোঁ আৰু আইডিয়েল পেৰেণ্টিংটো যদি নাথাকে তেতিয়াহ'লে তেওঁলোকৰ যিবোৰ সংস্কাৰগত নীতিগত ৰীতিগত যিবোৰ আমাৰ কলা থাকে বা যিবোৰ স্বভাৱ চৰিত্ৰ আমি গ্ৰহণ কৰিব লাগে এখন সমাজত চলিবৰ কাৰণে সেইবোৰ সাধাৰণতে আমি এডপ্ট কৰিব নোৱাৰোঁ হয় আচলতে মই ভাবোঁ পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানক যেতিয়া সময় দিব নোৱাৰে আৰু তেতিয়া তেওঁলোকে বিচৰা ধৰণৰ এটা লাইফষ্টাইল দিবলৈ চেষ্টা কৰে এই তেওঁলোকৰ লগৰ ল'ৰা ছোৱালীৰ লগত পাবত যোৱা ৰেষ্টুৰেণ্ট খাবলৈ যোৱা মুভি চাবলৈ যোৱা তেওঁলোকে বিচৰা ধৰণৰ ভাল পোৱা বস্তুবিলাক কিন্তু সেইটো হৈছে খন্তেকীয়া এটা তেওঁলোকক নিজে সময় দিব নোৱাৰাৰ কাৰণে সেই খন্তেকীয়া তেওঁলোকে বিচৰা ধৰণৰ এটা সুখ তেওঁলোকে দিবলৈ চেষ্টা কৰে কিন্তু সেইটো কিমান দূৰ চিৰস্থায়ী হয় আৰু সেইটোৱে কিমান দূৰ আচলতে কিমান দূৰ সেই সন্তানক সুখী কৰে মই এইটো একেবাৰে বিনা দ্বিধাই মই ক'ব পাৰোঁ যে আমি এটা এডজাষ্টমেণ্ট ডিজঅৰ্ডাৰ বুলি এটা বস্তু আছে তুমি চাগে জানা যেতিয়া আমি লগৰ ল'ৰা ছোৱালীৰ লগতে এৰি দিম ওলাই গৈছে 500 rupees এটা আমি ভৰাই দিলোঁ বা তেওঁৰ হয়তো আজিকালি UPIৰ যুগ UPIত আমি 1000 2000 কিবা এটা দিলোঁ গো এণ্ড এনজয় ৰাইট তো তেওঁলোকে গ'ল ক'ৰবালৈ গ'ল এনজয় কৰিলে চব কিছু ঠিকে আছে কিন্তু আল্টিমেটলি ঘৰৰ যিটো পৰিৱেশ বাহিৰৰ যিটো পৰিৱেশ আকাশ পাতাল পাৰ্থক্য থাকে উভতি অহাৰ পিছত তেওঁলোকৰ আকৌ সেই একেই হতাশা বা নিৰাশা আহি যায় অকলশৰীয়া অনুভৱ কৰে কাৰো লগত থাকি ভাল নালাগে মাক দেউতাকৰ তেতিয়া খন্তেকীয়া যিবোৰ আইডিয়েলিষ্টিক কথা তেওঁলোকে যিবোৰ উপদেশ দিয়ে সেই উপদেশবোৰক কোনো কামৰ উপদেশ যেন নালাগে কাৰণ ঋষিকেশ দা মই এইখিনি সময়তে এটা কথা কওঁ তোমাৰ কথাৰ মাজতে আমি যেতিয়া যোৰহাট গৈছিলোঁ গোলাঘাট আৰু যোৰহাটত যেতিয়া গৈছিলোঁ কলেজত যেতিয়া গৈছিলোঁ তেতিয়া আমি তেনেকুৱা ধৰণৰ কেছ পাইছিলোঁ ষ্টুডেণ্ট যে মনত আছেনে এগৰাকী যুৱতী আৰু তেখেতৰ পিতৃ মাতৃ দুয়োগৰাকী যথেষ্ট ব্যস্ত আছিলে আৰু তেওঁ পিছত হোষ্টেলত আছিলে আৰু কথাখিনি ক'বলৈই নাপালে জাষ্ট তুমি এটা কথা সুধিছিলা তেওঁ লগে লগে গোটেই ষ্টুডেণ্টখিনিৰ মাজত কান্দিছিল আৰু সেইটো এটা মানে তেওঁ তেতিয়া কৈছিলে যে মাহঁতক মই কিবা এটা ক'ব বিচাৰোঁ মাহঁতৰ শুনিবলৈ সময় নাই কিন্তু গোটেইখিনি তেখেতে কৈছিলে সেই যুৱতীগৰাকীয়ে কৈছিলে যে বিচৰা ধৰণৰ গোটেইখিনি কিন্তু তেওঁক দিছে কিন্তু তেওঁ বিচাৰিছিল মাক দেউতাকৰ পৰা অলপ সময় মোৰ লগত সেন্সিটাইজেশ্যন প্ৰগ্ৰেমত গৈছা কাৰণে তুমি তেনেকুৱা ধৰণৰ বস্তু দেখিছা তো আমি যিমানবোৰ সেন্সিটাইজেশ্যন প্ৰগ্ৰেমত যাওঁ আমি সাধাৰণতে ৱেলকাম কৰোঁ যে তেওঁলোকৰ কিবা প্ৰব্লেম থাকিলে তেওঁলোকে অপেনলি শ্বেয়াৰ কৰিব পাৰে আৰু যদি অপেনলি নোৱাৰে তেতিয়াহ'লে প্ৰগ্ৰেমৰ শেষত আমাক ব্যক্তিগতভাৱে লগ কৰি ক'ব পাৰে তুমি এইটো গমেই পাইছা তেনেকুৱাতো বহুত আমি ষ্টুডেণ্ট পাইছোঁ অপেনলিটো কৰেই তেওঁলোকে আকৌ ব্যক্তিগতভাৱেও আমাক ফোন কৰে কাৰণ আমি যেতিয়া ফোন নম্বৰ দিওঁ তেওঁলোকৰ সমস্যাবোৰ যেতিয়া কয় আটাইতকৈ ডাঙৰ কথা কি আমি 90% কেছতে এটা বস্তুৱেই পাওঁ যে মাক দেউতাকৰ লগত থকা সংঘাত মানসিক সংঘাত আন বেলেগ সংঘাত নহয় আৰু সেই সংঘাতটোৰ যিটো মানে সেই বীজটো চাবলৈ গ'লে সময় অৰ্থাৎ মাক দেউতাকে পৰ্যাপ্ত পৰিমাণৰ সময় ল'ৰা ছোৱালীক নিদিয়াৰ ফলত তেওঁলোক মানসিকভাৱে যিমানখিনি তেওঁলোকৰ বিকাশ হ'ব লাগে বা যিখিনি সংস্কাৰবাদী মনোভাৱ ল'ৰা ছোৱালীৰ মাজত থকাটো প্ৰয়োজন নিজক এজন মানুহ হিচাপে গঢ়িবৰ কাৰণে সিমানখিনি সংস্কাৰধৰ্মী মনোভাৱ তেওঁলোকৰ মাজত সৃষ্টি নহয় গতিকে মাক দেউতাকৰ এইটো বহুত ডাঙৰ কৰ্তব্য অকল ভালকৈ খাব পিন্ধিব শিকালেই নহয় তাৰ লগতে নিজৰ জীৱনটোনো কি আমাৰ জীৱনটো কেনেকুৱা আমাৰ জীৱনটোত আমি কেনেকৈ আগবাঢ়িব লাগে তাৰ এটা আইডিয়া মানে যিটো এটা ৰোল মডেল হৈ
তেওঁলোকক সেইটো দেখুৱাটো প্ৰয়োজন কোৱাতকৈ, হয় নিশ্চয় কৈ বুজোৱাতকৈ অকণমান দেখুৱাটো প্ৰয়োজন। হয় ঋষিকেশ দা, ধন্যবাদ। আচলতে খুব আজি গুৰুত্বপূৰ্ণ কেইটামান কথা আমাৰ যিসকল অভিভাৱকে চাই আছে, আমি আশা কৰিছোঁ, আমি ভাবোঁ যে তেওঁলোকে এই কথাখিনি অকণমান ফহিয়াই চাওক তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত। কাৰণ আমি জানো যে বৰ্তমান জীয়াই থকাৰ বাবে যি সংগ্ৰাম বা যেনেকুৱা ধৰণৰ পিতৃ মাতৃ দুয়ো কষ্ট কৰিবলগীয়া হয়, সন্তানৰ কাৰণেই কৰে, কিন্তু তাৰ লগে লগে সন্তানক কেনেকুৱা ধৰণৰ কোৱালিটি টাইমৰ জৰিয়তে জীৱন কি, জীৱন জীয়াই থকাৰ অৰ্থ কি, সেয়া তেওঁলোকে অনুভৱ কৰাব পাৰিব। তাৰ জৰিয়তেহে এগৰাকী সফল পিতৃ মাতৃ হিচাপে তেওঁলোকে গৌৰৱবোধ কৰিব পাৰিব। আৰু সময় সমাগত, এতিয়া আপুনি আপোনাৰ সন্তান আৰু লগতে আপোনাৰ পৰিয়ালটোক সময় আপোনাৰ সুবিধামতে দি সেই কোৱালিটি সময়ৰ জৰিয়তে তেওঁক জীৱনটো উপভোগ কৰাওক, উদযাপন কৰাওক। নহ'লে আপোনাৰ হাতৰ পৰা সময় গুচি যাব, আপুনি একো ধৰি ৰাখিব নোৱাৰিব। ধন্যবাদ ঋষিকেশ দা। বহুত ধন্যবাদ। তেন্তে আজিলৈ মই বিজি মেঘাই পাম টিভিৰ পডকাষ্টৰ এই আইনাৰ এই খণ্ডৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ আইনাত অন্য এক নতুন প্ৰতিবিম্ব আৰু নতুন বিষয় লৈ আপোনাৰ কাষলৈ আহিম। চাই থাকিব পাম টিভি পডকাষ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।